মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। মূল কথালৈ যোৱাৰ আগতে এটি কথা জনাব বিচাৰিছোঁ। মই আপলোড কৰা ভিডিঅ' এটাৰ সংবাদ প্ৰথমতে পাবলৈ হ'লে কি কৰিব লাগে? ইউটিউব চেনেলত সাৰ্চ বাটনত গৈ আৰ্ট অফ লাইফ ডক্টৰ সৰোজ কাকতি এই বুলি সাৰ্চ কৰিবা। মই আপলোড কৰা যিকোনো এটা ভিডিঅ'ৰ সোঁফালে ৰঙা আখৰেৰে লিখা আছে ছাবস্ক্ৰাইব, সেই বাটনটো প্ৰেছ কৰিব লাগে। প্ৰেছ কৰাৰ পিছত বেল আইকন এটা দেখা যাব, সেইটোও প্ৰেছ কৰিব লাগে। বেছিভাগে এই কথাটো জানা, কিন্তু যিসকলে জানিবলৈ মন কৰি আছিলা তেওঁলোকৰ কাৰণে কথাখিনি কৈছোঁ। তেতিয়া ইউটিউব কৰ্তৃপক্ষই ছাবস্ক্ৰাইবকাৰী সকললৈ প্ৰথমেই SMS যোগে ভিডিঅ' এটা আপলোড হোৱাৰ সংবাদ পঠিয়াই দিয়ে। তেতিয়া আৰু আন বন্ধু বান্ধৱীয়ে খবৰটো দিয়ালৈ ৰৈ থাকিব নালাগে। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে সাহিত্যত ৰস কাক বোলে, স্থায়ী ভাৱ কাক বোলে আৰু কি কি। সাহিত্য আচাৰ্য মনোৰঞ্জন শাস্ত্ৰীদেৱে সাহিত্যৰ ৰস কাক বোলে এই প্ৰসংগত সাহিত্য দৰ্শন নামৰ গ্ৰন্থখনিত এনেদৰে কৈছে। কবিয়ে নিজৰ সৌন্দৰ্য উপভোগ নৈপুণ্যৰ দ্বাৰা মানস সৰোবৰত যি স্বচ্ছ নিৰ্মল আনন্দৰ সঞ্চয় কৰে, কবিতাৰ সেই আনন্দৰ উৎস নিৰ্মাণ কৰি আনৰ পিনে তাক প্ৰবাহিত কৰে। কবিতাৰ দ্বাৰা প্ৰবাহিত হৈ সেই আনন্দৰ উৎসই কাব্য আলোচক সহৃদয় সামাজিকৰ হৃদয় প্লাবিত কৰি হৃদয়স্থ বাসনাক দ্ৰৱীভূত নাইবা দীপ্ত কৰি নিজৰ ৰূপেৰে ৰূপায়িত বা ৰঙেৰে অনুৰঞ্জিত কৰিলে যি এক প্ৰকাৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা, মনেৰে কল্পনা কৰিব নোৱাৰা অলৌকিক চমৎকাৰাত্মক অনুভূতিৰ উদয় বা ভুক্তি হয়, তাৰেই নাম ৰস, যাক অধিকাংশ আলংকাৰিক আচাৰ্যই সাহিত্যৰ আত্মা বুলি কৈছে। ভাৰতীয় সাহিত্যৰ এই ৰসবিদ্যা অধ্যয়ন অত্যন্ত সূক্ষ্ম। সেয়ে তোমালোকে মনোযোগেৰে কথাখিনি বুজিবলৈ চেষ্টা কৰিবা। সহজভাৱে ক'বলৈ গ'লে এই সূত্ৰটো এনেকুৱা হ'ব। সাহিত্য বা শিল্প স্ৰষ্টাই সৌন্দৰ্য বা সত্যৰ উপলব্ধি কৰি সেই উপলব্ধিক সাহিত্য বা শিল্পকলাৰ মাজেৰে প্ৰকাশ কৰি যেতিয়া পাঠক বা আনৰ অন্তৰতো সেই সৌন্দৰ্য বা সত্যৰ উপলব্ধি কৰাই এক বিমল অলৌকিক অনুভূতি প্ৰদান কৰে, তেতিয়া তাক ৰস বুলি কোৱা হয়। বেছিভাগ ভাৰতীয় সাহিত্য আলোচকে এই ৰসক সাহিত্যৰ আত্মা বুলি কৈছে। যেনেকৈ আত্মাহীন শৰীৰৰ কোনো মূল্য নাই, তেনেকৈ ৰসহীন কাব্য বা সাহিত্যৰো কোনো মূল্য নাই। ওপৰত কোৱা ৰস বিষয়ক সংজ্ঞাটো বিশ্লেষণ কৰিলে কেইটামান বৈশিষ্ট্য স্পষ্ট হৈ পৰে। প্ৰথম, ইয়াত এগৰাকী কবি বা সাহিত্য স্ৰষ্টা থাকিব লাগিব আৰু তেওঁ সূক্ষ্ম অনুভূতি সম্পন্ন হ'ব লাগিব। তেওঁৰ অন্তৰত সৌন্দৰ্য বা সত্যক উপলব্ধি কৰিব পৰা বিশেষ ক্ষমতা থাকিব লাগিব। দ্বিতীয়, উপলব্ধি কৰা সৌন্দৰ্যক সাহিত্য বা আন শিল্পৰ মাজেৰে উপযুক্ত প্ৰতিভাৰে প্ৰকাশ কৰিব পাৰিব লাগিব। তৃতীয়, আন এগৰাকী বা একাধিক পাঠক থাকিব যি সাহিত্যৰ সৌন্দৰ্য উপলব্ধি কৰাৰ বাবে সক্ষম। চতুৰ্থ, লেখকে সৃষ্টি কৰা সাহিত্যই পাঠকৰ অন্তৰত সুপ্ত হৈ থকা ভাৱবোৰক জগাই তুলিব আৰু এক অলৌকিক অনুভূতি প্ৰদান কৰিব। তেতিয়াহে সি সাহিত্যৰ ৰসৰূপে পৰিগণিত হ'ব। পঞ্চম, এই ৰসক অলৌকিক বুলি কোৱা হৈছে। ইয়াৰ কাৰণ হ'ল লৌকিক ৰসবিলাক আমাৰ 5টা ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰিব পাৰোঁ। যেনে জিভাৰে সোৱাদৰ অনুভূতি পাওঁ, নাকেৰে সুগন্ধিৰ অনুভূতি পাওঁ, চকুৰে সুন্দৰ দৃশ্য উপভোগ কৰোঁ, কাণেৰে শ্ৰুতিমধুৰ শব্দ বা গান শুনো আৰু ছালেৰে আমি স্পৰ্শৰ অনুভূতি পাওঁ। সেইকাৰণে এইবোৰ ইন্দ্ৰিয়জাত ৰস। সাহিত্যৰ ৰসৰ যি অনুভূতি, ই আমাৰ এই 5টি লৌকিক ইন্দ্ৰিয়ৰ ঊৰ্ধৰ অনুভৱ। হয়তো সাহিত্যৰ কথাখিনি চকুৰে চাই বা কাণেৰে শুনিব পাৰি, কিন্তু ৰসৰ উপলব্ধি অন্তৰৰ ভিতৰতহে সম্ভৱ হয়। সেইকাৰণে ইয়াক অতীন্দ্ৰিয় বা অলৌকিক অনুভূতি বুলি কোৱা হৈছে। সাহিত্যৰ পৰা উদ্ভৱ হোৱা ৰসক অলৌকিক বুলি কোৱাৰ আন এটা কাৰণ হ'ল ইয়াত পাঠক বা শ্ৰোতাৰ মনত কোনো সংকীৰ্ণ ভাৱ নাথাকে। সাধাৰণ লৌকিক ভালপোৱাবিলাকত কিছুমান স্বাৰ্থ জড়িত হৈ থাকে, যেনে তেওঁৰ বাসস্থান, সম্পৰ্ক, জাতি, ধৰ্ম, ভাষা, দেশী নে বিদেশী আদি বিভিন্ন উপাদানে ক্ৰিয়া কৰে। কিন্তু সাহিত্যৰ ৰস গ্ৰহণৰ ক্ষেত্ৰত এইবোৰ এটাও স্বাৰ্থ নাথাকে। লেখকগৰাকীৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাথাকিব পাৰে। তেওঁৰ নাম, স্থান, কাল, জাতি, ধৰ্ম, ভাষা,
সংস্কৃতিৰ বিষয়ে একো নাজানিব পাৰোঁ, কিন্তু তেওঁৰ দ্বাৰা সৃষ্ট সাহিত্যৰ পৰা আমি ৰস অনুভৱ কৰিব পাৰোঁ। ইয়াৰ অৰ্থ হ'ল যিকোনো সাৰ্থক শিল্পকৰ্ম এটি স্বয়ংসম্পূৰ্ণ, ই সকলো ধৰণৰ সংকীৰ্ণতাৰ পৰা ঊৰ্ধত। এটা উদাহৰণ দিলে এনেকুৱা হ'ব। শৰৎকালৰ পূৰ্ণিমা নিশা ভগৱান শ্ৰীকৃষ্ণই যেতিয়া ৰাসক্ৰীড়া কৰিবলৈ মন কৰিলে, তেতিয়া তেওঁ ভুৱন ভুলোৱা বাঁহীৰ সুৰেৰে গোপীসকলক যমুনাৰ পাৰলৈ আকৰ্ষণ কৰিলে। মহাপুৰুষ শংকৰদেৱে ভাগৱতত ইয়াৰ বৰ্ণনা দিছে এনেদৰে: পুৰীয়া পঞ্চম নাদ বঢ়াইলা মদন, শুনি কামে বিমোহিত ভৈলা গোপীগণ, কৃষ্ণক ধৰিলা চিত্তে এৰি কৰ্ম আন, মধুৰ মূৰ্তিক মাত্ৰ মনে কৰৈ ধ্যান। এতিয়া ৰস সৃষ্টিৰ আটাইকেইটা অনুক্ৰম কবিতাৰ এই স্তৱকটোত কেনেদৰে পোৱা যায় তাক আমি বিচাৰ কৰি চাইছোঁ। প্ৰথম, এই কবিতাটোৰ স্তৱকটোৰ কবি বা স্ৰষ্টা শংকৰদেৱ। দ্বিতীয়, শৰৎকালৰ বিতোপন পূৰ্ণিমা নিশাৰ সৌন্দৰ্য আৰু গোপীসকলৰ মানসিক অৱস্থাত কবিয়ে প্ৰথমে নিজৰ অন্তৰত উপলব্ধি কৰিছে, তাৰ পিছত কবিতাৰ মাজেৰে প্ৰকাশ কৰিছে। তৃতীয়, পাঠক হিচাপে আমাৰ অন্তৰতো যমুনাৰ পাৰৰ সেই মনোৰম দৃশ্য প্ৰতিভাত হৈ উঠিছে। চতুৰ্থ, পাঠকৰ অন্তৰত থকা ৰতি আৰু ভক্তিভাৱক জগাই তুলিছে। আৰু পঞ্চমতে, পাঠকৰ অন্তৰত এক দিব্য আনন্দৰ সঞ্চাৰ কৰিছে। ভাৰতীয় আলংকাৰিকসকল ঋষিকল্প ব্যক্তি আছিল। সাহিত্যৰ এই ৰস আনন্দময় পৰম ব্ৰহ্মৰ পৰাই নিষ্পত্তি হয় বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। ৰস নিষ্পত্তি হয় কেনেদৰে? ইয়াৰ অৰ্থ হ'ল মানুহৰ অন্তৰত ৰসৰ উৎপত্তি কেনেদৰে হয়। ভৰতমুনিৰ নাট্যশাস্ত্ৰত কৈছে, তত্ৰ বিভাৱ অনুভাৱ ব্যভিচাৰী সংযোগাদ্ৰ ৰস নিষ্পত্তি। অৰ্থাৎ বিভাৱ অনুভাৱ আৰু সঞ্চাৰী বা ব্যভিচাৰী ভাৱৰ সম্বন্ধ ঘটিলে স্থায়ী ভাৱৰ পৰা হৃদয়ত ৰসৰ উৎপত্তি হয়। এতিয়া আমি আলোচনা কৰিম স্থায়ী ভাৱ কাক বোলে আৰু ই কি কি। মানুহৰ অন্তৰত কিছুমান ভাৱ বা প্ৰবৃত্তি সুপ্তভাৱে থাকে, এইবোৰেই হ'ল স্থায়ী ভাৱ। এই সুপ্তভাৱে বা শুই থকা প্ৰবৃত্তিসমূহ যেতিয়া সাহিত্যৰ প্ৰভাৱত জাগৰিত হয়, তেতিয়া মানুহৰ অন্তৰত ৰসৰ উৎপত্তি হয়। বেছিভাগ আলংকাৰিকে এই স্থায়ী ভাৱ 9টা বুলি মত প্ৰকাশ কৰিছে। সেইবোৰ হ'ল ৰতি, হাস, শোক, ক্ৰোধ, উৎসাহ, ভয়, জুগুপ্সা, বিস্ময় আৰু সম বা নিৰ্বেদ। এতিয়া আমি এই স্থায়ী ভাৱবোৰৰ পৰা কি কি ৰসৰ উৎপত্তি হয় সেই বিষয়ে চমুকৈ আলোচনা কৰিছোঁ। প্ৰথম, ৰতি। নিজৰ অনুকূল বা ভাল লগা ব্যক্তিৰ প্ৰতি যি আকৰ্ষণ, অনুৰাগ বা অভিলাষৰ জন্ম হয় তাক ৰতি বুলি জনা যায়। আৰু ইয়াৰ পৰা উৎপত্তি হোৱা ৰস হৈছে শৃংগাৰ। দ্বিতীয়, হাস। মনৰ সুখ, ভাল লগা আদিৰ প্ৰকাশ কৰিবলৈ মানুহে হাঁহে। বিশেষকৈ মানুহ বা আন কোনো পৰিস্থিতিৰ বিকৃতি, মূৰ্খামি, অসামঞ্জস্যতা আদিৰ কাৰণে হাঁহি উঠে। এই স্থায়ী ভাৱটোৰ নাম হাস আৰু ইয়াৰ পৰা হাস্যৰসৰ উৎপত্তি হয়। তৃতীয়, শোক। প্ৰিয়জনৰ পৰা বিচ্ছেদ, আঘাত, দুৰ্ঘটনা, ক্ষতি আদিৰ কাৰণে মন দুখগ্ৰস্ত হয়। এই ভাৱটোৰ নাম শোক আৰু ইয়াৰ পৰা কৰুণ ৰসৰ উৎপত্তি হয়। চতুৰ্থ, ক্ৰোধ। আনৰ অন্যায়, বিচাৰ বিবেচনাহীন কাৰ্য, অপমান আদিৰ কাৰণে মনত জাগৰিত হোৱা স্থায়ী ভাৱটোৰ নাম হৈছে ক্ৰোধ আৰু ইয়াৰ পৰা ৰৌদ্ৰ ৰসৰ উৎপত্তি হয়। পঞ্চম, উৎসাহ। কোনো বিশেষ শুভ কাৰ্যত সফলতা লাভ কৰিবলৈ হ'লে উপযুক্ত মানসিক শক্তি, সামৰ্থ্য, ধৈৰ্য আদিৰ প্ৰয়োজন। বহুতো বিপদ বিঘিনি আহিলেও এইবোৰক অতিক্ৰম কৰিবলৈ প্ৰবল উৎসাহৰ প্ৰয়োজন আৰু ইয়াৰ পৰা বীৰ ৰসৰ উৎপত্তি হয়। ষষ্ঠ, ভয়। নানা প্ৰাকৃতিক দুৰ্যোগ, শত্ৰু, দুৰ্ঘটনা আদিৰ পৰা নিজক ৰক্ষা কৰিবলৈ প্ৰকৃতিয়ে আন জীৱবোৰৰ দৰে মানুহকো ভয় নামৰ স্থায়ী ভাৱ প্ৰদান কৰিছে আৰু ইয়াৰ পৰা উৎপত্তি হোৱা ৰসটোৰ নাম হৈছে ভয়ানক। সপ্তম, জুগুপ্সা। দুৰ্গন্ধময়, গেলাপচা, কদৰ্যময় আদি বস্তু বা পৰিৱেশৰ পৰা আঁতৰাই ৰাখি নিজকে সুৰক্ষিত কৰিবলৈ প্ৰকৃতিয়ে মানুহক জুগুপ্সা বা ঘৃণা নামৰ স্থায়ী ভাৱ প্ৰদান কৰিছে। ইয়াৰ পৰা উৎপত্তি হোৱা ৰস হৈছে বিভৎস। অষ্টম, বিস্ময়।
কোনো ব্যক্তি, জীৱ-জন্তু বা প্ৰকৃতিৰ আচৰিত ঘটনা দেখিলে হোৱা অনুভূতিৰ নাম বিস্ময়। ইয়াৰ পৰা উৎপত্তি হোৱা ৰসটোৰ নাম হৈছে অদ্ভুত। নৱম, নিৰ্বেদ বা বৈৰাগ্য। কোনো বস্তু, ব্যক্তি বা ঘটনাৰ অসাৰতা উপলব্ধি হোৱাৰ পাছত মনলৈ যি উদাসীনতা আহে সেই ভাৱটোক নিৰ্বেদ বা বৈৰাগ্য বুলি কোৱা হয় আৰু ইয়াৰ পৰা উৎপত্তি হোৱা ৰসক শান্ত ৰস বোলে। পৰৱৰ্তীকালৰ আলোচকসকলে আন এটি ৰসৰ কথা কৈছে, সেয়া হ'ল ভক্তি ৰস। ব্যক্তিয়ে যেতিয়া মানসিকভাৱে উন্নত অৱস্থা পায় তেতিয়া ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ বা পৰম সত্যৰ উপলব্ধিয়ে মানুহৰ মনত দিব্য ভাৱৰ জন্ম দিয়ে আৰু তাৰ পৰা ভক্তিৰসৰ উৎপত্তি হয়। এই স্থায়ী ভাৱবিলাক মানুহৰ অৱচেতন মনত থাকে কাৰণে ইয়াক সুপ্ত হৈ থকা বুলি কোৱা হয়। সাহিত্য বা আন শিল্পৰ প্ৰভাৱত এই ভাৱবোৰ চেতন মনলৈ উঠি আহে আৰু ব্যক্তিগৰাকীক বিভিন্ন ৰসত আপ্লুত কৰায়। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পাছত আমি বিভাৱ, অনুভাৱ আৰু সঞ্চাৰী ভাৱৰ বিষয়ে আলোচনা কৰিম।